হাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ নেমু টেঙাৰ এখন মাছৰ আঞ্জা মানে মাছৰ তৰকাৰী। আহকচোন মই এই আঞ্জাখন কেনেকৈ বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এয়া গছৰ পৰা এটা নেমু ছিঙি ল'লোঁ। ধুনীয়াকৈ ওলমি ওলমি লাগি আছে নেমু, আৰু নেমুটো মই ভালদৰে ধুই লৈছোঁ। গোটেই নেমুটো মই ইউজ নকৰোঁ, ইয়াৰে আধাখিনি মই নেমু ইউজ কৰিম। এয়া 2 পিচ কৰি কাটি ল'লোঁ আধাখিনি নেমু, আৰু লৈছোঁ মাছ 4 পিচ। মই মিৰিকা মাছ লৈছোঁ, আপোনালোকে যিকোনো মাছ ইউজ কৰিব পাৰে। আৰু লৈছোঁ 2টা আলু, আৰু লৈছোঁ এটা পিঁয়াজ। এতিয়া মাছখিনিত হালধি নিমখ সানি প্ৰথমে ফ্ৰাই কৰি ল'ম। এয়া কেৰাহী এটাত তেল গৰম হ'বলৈ দি মাছখিনি ফ্ৰাই কৰি ল'লোঁ। এই আঞ্জাখন গৰম দিনত পেটৰ কাৰণে খুবেই উপকাৰী। মাছখিনি ফ্ৰাই কৰি লোৱাৰ সময়তে এফালে মই আলুখিনি বইল কৰি ল'লোঁ। আলুখিনি বইল হোৱাৰ পিছতেই মই নেমু কেইটুকুৰা চেপি ল'ম এইদৰে। মাছ ফ্ৰাই কৰি ৰৈ যোৱা তেলতেই মই কেইটামান সৰিয়হ দি ল'লোঁ, বগা সৰিয়হ নাথাকিলে ক'লা সৰিয়হ দিলেও হ'ব। এতিয়া মই ঢাকোন মাৰি দিম, যিহেতু সৰিয়হখিনি ফুটিব। সৰিয়হখিনি ফুটি শেষ হোৱাৰ পিছত মই ঢাকোন উদঙাই তাত দিলোঁ এচামুচ হালধি, আৰু এয়া কাটি থোৱা পিঁয়াজখিনি, আৰু মই জলকীয়া কেইটামান কাটি দিলোঁ। অকণমান জ্বলা হ'লে ভাল লাগিব। আৰু বইল কৰা আলুখিনি মই এইদৰে পিটিকি ল'লোঁ। এতিয়া মই পিটিকি লোৱা আলুখিনি তেলত দি দিলোঁ, আৰু অকণমান সময় ভাজি থাকিলোঁ। আৰু তাত দি দিলোঁ পৰিমাণ অনুযায়ী নিমখ, আৰু নিমখ দি অকণমান সময় ভাজিলোঁ, আৰু অকণমান গৰম পানী দি দিলোঁ। গৰম পানীখিনি দি ভালদৰে লৰাই দিলোঁ, আৰু এতিয়া দি দিলোঁ মাছ কেইপিচ। আৰু মাছ কেইপিচ দিয়াৰ পিছতেই ইয়াত দি দিলোঁ নেমুৰ ৰসখিনি। নেমুৰ ৰসখিনি দিয়াৰ পিছত ভালদৰে লৰাই দি উতলিবলৈ দিলোঁ। এই আঞ্জাখন গৰমৰ দিনত খাবলৈ খুবেই টেষ্টি, নাইবা জ্বৰ হোৱাৰ পিছত যেতিয়া ভাত খাবলৈ মন নাযায় তেতিয়া এই আঞ্জাখনৰে ভাত খালে মুখৰ ৰুচি আহে। এয়া নেমু টেঙাৰে বনোৱা মাছৰ আঞ্জাখন ৰেডি হৈ গ'ল। এনেদৰে বনাই চাব, খাই চাব, আৰু কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।